আসসালামু আলাইকুম আমাৰ মৰমৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ আৰু আজি মই মোৰ লাইফ হিষ্ট্ৰী কিছু আপোনালোকৰ সন্মুখত আগবঢ়াবলৈ খুজিছোঁ। তো প্ৰথমে কথা হ'ল মই কেনেকুৱা অৱস্থাৰ মানুহ আপোনালোকে হয়তো গম নাপায়। তো মোৰ লগৰীয়া আছে, লগৰীয়াটোৱে হ'ল ট্ৰাইচাইকেলটো আপোনালোকক দেখুৱাম, আপোনালোকে চাব। এয়া হৈছে মোৰ লগৰীয়া, আপোনালোক চাওক। এয়াই হৈছে মোৰ লগৰীয়া। এইটো ট্ৰাইচাইকেল বুলি কয়। ট্ৰাইচাইকেলখন চৰকাৰে দিছে, চৰকাৰৰ ফালৰ পৰা দিছে। চৰকাৰে আমাৰ নিচিনা মানুহক যে সহায় সহযোগিতা কৰিলে তাৰ কাৰণে অসংখ্য ধন্যবাদ দিব লগা হৈছে অসম চৰকাৰক। আৰু এটাই হৈছে মোৰ লগৰীয়া। ইয়াকে লৈ মই য'তে মন চায় তাতে যাওঁ। হয়তো নিজৰ ভৰিৰে খোজকাঢ়িব পৰা সম্ভৱ নহয় মোৰ, গতিকে আপোনালোকে মোৰ নিচিনা মানুহক যদি ভাল নাপায় তেনেহ'লে কাক মৰম কৰিব? যদি আপোনালোকৰ কিঞ্চিত পৰিমাণে মৰম আছে তেনেহ'লে মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। ইয়াৰ পিছত মই আহি আছোঁ মোৰ এডুকেশ্যন হিষ্ট্ৰীলৈ। ধন্যবাদ চবকে, চবে ভিডিঅ'টো শ্বেয়াৰ আৰু লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু এই গাড়ীখন চাই আপোনালোকে নিশ্চয় ইতিমধ্যে অৱগত যে মই কেনেকুৱা মানুহ। গতিকে আকৌ আহিম মই মোৰ ফুল ভিডিঅ'টোলৈ, মানে মোৰ গোটেই শৰীৰটো আপোনালোকক দেখুৱাম যে মই কেনেকুৱা অৱস্থাৰ মানুহ। হয়তো ইতিমধ্যে আপোনালোকে বুজিছে যে মই কোনটো কেটেগৰীৰ মানুহ হয়। তথাপি মই আপোনালোকৰ মাজলৈ আকৌ আহিম। মই এইখন গাড়ী লৈ আৰু মোৰ সম্পূৰ্ণ শৰীৰটো দেখুৱাম আপোনালোকক। গতিকে আপোনালোকে ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু আপোনালোকে মৰম দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।